좀 그러니까 자기가 또 했어. 또 허스게 했어. 또 허스게 했어. 뭘 봤다 이 사람이 사이탈. সাধা মানে হৈছে সৰস্বতী আধা সাধা হৈছে মানে কিবা বন্ধুত্বৰ প্ৰতীক সমন্বয়ৰ প্ৰতীক প্লিজ ডোন্ট ডু দ্যাট হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে নতুন এটা ভিডিঅ'ৰ সৈতে সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মানে কি হৈছে মই আহিছিলোঁ ঘৰত হ'ল দুদিনমান আৰু আজি আহিছোঁ সুনতৰ ঘৰলৈ দেখিছে পুৰা পিছফালে সিহঁতৰ ঘৰ আৰু মোৰ মানে নতুনকৈ এটা মানে ইয়াৰবাডছ এটা লৈছোঁ মানে ৰিয়েলমিৰ হয় আৰু মানে মোৰ পকেটতে আছে চ' আজি মানে নৰ্মেলি আমি ভিডিঅ' শ্বুট কৰিম বুলি মানে তাই গম পাই যে নৰ্মেলি আমি আজি আৰু ব্লগ এটা বনাম আৰু কিন্তু গম নাপাই যে মই আজি তাইৰ লগত এটা প্ৰেংক কৰিব গৈ আছোঁ ঠিক আছে আৰু তাই গম নাপায় যে মোৰ তাত মানে ৰিয়েলমিৰ বাডছটো মানে মই লৈ আহিছোঁ বুলি ভাবিছে চাগে ঘৰত আছে আৰু কিন্তু মই মানে সেইটো পকেটত ভৰাই আনিছোঁ আৰু আজি মানে প্ৰেংকটো কি হ'ব মানে মই আজি পূৰা এনেকৈ থাকিম এনেকৈ মানে যাতে চাধা খোৱা টাইপ আৰু পকেটত এইটো ভৰাই থৈ দিম যিটো মানে ওলাবলৈ একদম নিবিচাৰোঁ মানে তাই যদি ভাবি এইটো কি বস্তু তেতিয়াও মানে মই নকওঁ তেতিয়া মানে মোৰ মুখখন দেখি পেলাই গম পাব এনেকৈ থাকিলে যে এইটো চাধা খাই আছে বুলি চ' মানে সেইটো এটা ডাঙৰ মানে প্ৰেংক এটা কৰিম বুলি ভাবিছোঁ তাৰ ৰিয়েকশ্যনবোৰ কেনেকুৱা হ'ব সকলোকে দেখাম আৰু একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব চ' বলক ভিডিঅ'লৈ সোমাই যাওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক চ' এতিয়া মানে ভিডিঅ'লৈ সোমাই আহিছোঁ আৰু ভিডিঅ'ৰ ৰিয়েকশ্যনটো দেখাম আৰু কি কৰে হা মই এনেকৈ বা হুঁতে ভিডিওটো অন কৰি আহিছা নেকি তুমি yes blog আজি মানে একদম ব্লগ বনাম বুলি আহিছা আৰু আমাৰ থুৱল পেলাই হা কিয় কি কৰে পেলাই যাও আৰু কি ভয় নাই কি আছে মুখত কিয় ঘাঁ হৈ আছে এই নাই অলপ দেখোন বিষাই আছে মুখখন মানে নাই হোৱা এই নহয় কালি মানে অকণমান ৰাতি দেৰিলৈকে থাকিলোঁতো চ' অকণমান হেৰি হৈছে মানে কিবা অলপ কি না তুমি ব্লগ বনাম বুলি আহিছা নে কি কৰিবলৈ আহিছা বলো নে চাবলৈ চাওঁ এইখিনি কিয় বেলেগ এইখিনি দেখোন হেৰি নহয় আলু নহয় নহয় মানে কিবা আৰু অকণমান মানে হেৰি কৰে কিবা কি খাওঁ আপুনি চ' কিবাকৈ মানে পলাই কৰি আহি পেলাই এইটো ৰুমত বহিছোঁ আৰু এইটো ৰুমত মানে আমাৰ কি হয় অলপমান সেইটো ভাল মানে এনভাইৰনমেণ্টটো ভাল মানে ইফালৰ পৰা ৰ'দটো অলপ বেছিকৈ পৰি থাকে আৰু ভাল লাগে বহি সেইকেইটা ৰুমত কামো চলি আছে কিবা ফেন চেন চাফা কৰি আছে ভাবিছোঁ এইটো ৰুমতে বহোঁ অকণমান তো মেডাম আহিব এতিয়া মই আৰম্ভ কৰিম এতিয়া এইটো আমাৰ ৰুমটো ক'লে গ'লা হা আমি ব্লগ এই ব্লগ আৰু ডেইলি ব্লগ মানে ডেইলি ব্লগ হ'বলৈতো কিবা এটা কৰিব লাগিল না মই কি কৰিম ভাবিছোঁ তাকে বহি থাকা আমি আড্ডা দিওঁ কোৱা কিনো তুমি সেনেকৈ আছা মোক দাদা সেয়া কি ভৰাই থৈছা নহয় অকণমান টেনশ্যন হৈ গ'ল মই ফোন এটা আহিল না ক'ৰ ভিতৰত কিবা ওলাইছে কিনো চাই কিনো কৰি আছে গোলা হৈ গ'ল এইটো কি কিবা এটা এনেই আৰু যোৱা আজি কি কৰিবা এতিয়া তুমি মোক ফাৰ্ষ্ট কোৱা যে তুমি মানে তোমাৰ হৈছে কি নাই খোৱা মুখখন কিয় সেনেকৈ বেকেটা মেকেটা কৰি আছে সেইটো কি ব্লগ বনাইছা তুমি তোমাৰ মুখখন দেখাই কোৱা বাকী খবৰ খাতি ভাল কি 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 আছে না চাওঁ এইটো কি বস্তু লুকুৱাই আছা তুমি মোৰ পৰা চাওচোন এইফালে আহা তুমি আহিছা তুমি সঁচাকৈ আজি ব্লগ বনাম মুডত আছা নে নাই এনেই কেমেৰা লৈ যে ঘূৰি ফুৰিছা না ব্লগ শ্বুট হৈ আছে অলৰেডি হৈ আছে নে হৈ আছে কি এই জুতোখিনি দেখাই আছা তুমি কি চাওঁ কি আছে নাই কিবা মানুহে দেখিছে এই আমাৰ এই খোল বজাই চাওক এই আপোনালোকে খোল শিকিব আহি ইচ্ছা কৰিলে আহিব পাৰে ৰেঙনি যুৱ সংঘৰ পৰা দিয়া এইটো সম্বৰ্ধনা হেৰি হয় এইফালে খোল বজাই যদি দেখাবচোন অকণমান এইফালে আমাৰ ইয়াত চৰাইও আছে এইটো মোবাইলটো এনেকৈ পেলাই থৈ দিছোঁ আৰু এইফালে পুতকা চুতকা কিবা কিবি আছে আৰু বাবা এয়া ভাত বনাবলৈ আইতাই বনাই আছে সেয়াই আৰু
জি হলো এটা কিবা এটা দেখাব লাগিল আগুন হয় ঘুৰি ফুৰিছা আৰু কিনো লুকুৱাই ফুৰিছো বাছা পকেটত কি আছে নাই কো ও মা কইলো পকৰা নোহোৱা ডাঙৰ বস্তু ভৰাই থৈ দিছে এটা স্পেচিয়েল তুমি মুখখন কে সাগা এটা কষ্ট দিনটো বিষাই গ'ল ও মাই গড ৰাম ৰাম জিনিছটো বিকুৱাই দিলে মানে তুমি কি লৈ আছা মুখখন উলিয়াব নোৱাৰা নেকি মুখখনৰ পৰা কি থৈছা চাও যদি এটো দেখা নহলে এটো দেখা এইটো চোৱা এনেকে চুই চালেই হ'ল দিকো তেমা লাগিছে ও তো কিবা খাইছো মানে হেৰি খালে হে নেকি থাকে সাদা খালে সাদা খাইছো মই কিবা মানে অকমান মানুহে বোলে নিচা কৰিব লাগে বোলে মইতো তামোল ইমান নাখাওঁ ন সেইটো কাৰণে ভাবিছো অকমান তামোল ইমান নাখাওঁ মানে কি তামোলো খাই তামোলৰ লগত মানে কি সাদা সুনু খাবলৈ লৈছ তই মুছুবা এইটো লাগ বহুত কথা আৰু চাব দে লাগে না চাব দে এইটো চোৱা এইটো আৰু নাই আৰু দেখালো নহয় হৈ গ'ল আৰু ফটকি ফটো দেখা কি কৰে ইমান ধুনীয়াকে ইটো সিটো বস্তু দেখাই আছো ব্লগত আৰু সি মোৰ লগত অকলে বহিলে এইখিনি নাটক কৰে কি নাটক কৰে মই খানা বনাইছে এতিয়া মাছ আনিছে না আজি কিন্তু মই নাখাওঁ সোমবাৰ এইটো মই মোৰ বস্তুটো খাইছো মই মাছ নাখাওঁ আজি সোমবাৰ তই চিৰিয়াছলি খাইছ না ধেমালি কৰিছ তোৰ পৰা বিশ্বাস হোৱা নাই বস্তুটো চাবলৈ দে বা মুখখন চাব দে না বেটো চাব দে এটা চাব নিদিওঁ যদি চাব নিদিওঁ কিন্তু বেয়া মাৰ খাবি এতিয়া মানে এই দুইটা কাৰণত বেয়া মাৰ খাবি এতিয়া ও তো সঁচাকে খাইছ সেইটো হৈ আছে তই মোক দেখা মুখখন দেখা মাৰি দিম না মুখখন খাইছো আমি কৰ তই সাধা খাইছ সাধা খাবলৈ আৰম্ভ কৰিছ বা সাধা বেয়া নাপাবা কি বেয়া পাবা বা সাধা ধৰিছ নাই মাজে মাজে খাব লাগে কিছুমান বস্তু না মই খাম সাধা খা ইয়াতে আছে টেমাটো টেমাটো দে তই সঁচাকে খাইছ কি মানে হয় কাইছা শুনছ বুলি মানুহে কেতিয়াবা কিছুমান বস্তু খাব লাগে মানে নিচা অকণ কৰিব লাগে বুলি মই ক'ত পাইছিলো না সেইটো কাৰণে ভাবিছো অকণমান এইটোকে কৰোঁ এইটো মানে কি পাৰ্ট নেম না মোৰ মই ফুল টাইমটো নহয় মানে ডেইলিটো নাখাওঁ কেতিয়াবা মুখখন চাচোন তাৰ মুখখন একে লাপাত কচুপাত গোটেই মুখখন একে দেখা মই ফোন কৰিম মই মাক ফোন কৰিম আজি সাধা খাইছ বুলি আজিয়ে খাইছ নে আগতেও খাওঁ মাজে মাজে কেতিয়াবা পাৰ্ট টাইম বুলি কৈছিলো তই সাধাও খাওঁ চাদাও খাওঁ বেলেগ নাখাওঁ একো মাংসটো এইটো প্ৰেঙি আছিলে ন হয়নে নহয় কওকচোন চাদাটো এইটো খাওঁ আৰু কেতিয়াবা এইটোতো প্ৰেং কৰিব পাৰ তই এইটো প্ৰেং নাই কৰা টেমাটো আছে দেখোন এইটো কি প্ৰেংডাল কৰিম যিটো সঁচা মই বহুত দিনৰ পৰা মানে কম বুলি ভাবি আছিলোঁ মানে কিন্তু মানে ক'ব পৰা নাছিলোঁ আজি কৈ দিছোঁ আৰু মই কিন্তু এতিয়াও ধেমালিতে লৈ আছো হা মই মানে চিৰিয়াছ হোৱা নাই ধেমালি লৈ যিটো সত্য সঁচা মই চিৰিয়াছ হ'লে কিন্তু আকৌ বেয়া হৈ যাব কথাটো কি চিৰিয়াছ কি কৰিবা তুমি ইয়াৰ পৰা উলিয়াই পেলাই বাহিৰ পঠাই দিম চিৰিয়াছ কি কৰে সঁচাকে খাইছ গোটা মাৰি দিবি গোটা সঁচাই খাইছো মই কি খাইছো মই চাদা দেখা মুখখন দেখা আহিব দাল মা আহি পাও কেতিয়া মা আহি আছে পালেই চাগে নাই পোৱা মা আহিব দে তোমাৰ মাকো মই ফোন কৰিম তাৰপিছত কম যে তই কিহত ধৰিছ মইতো খোৱা নাই মইতো প্ৰেং ভাংটো নাখাওঁ বাৰু চাদাই খাওঁ খালি সেইটো মানে পাৰ্ট টাইম আৰু মই পাৰ্ট টাইম বিচাৰিম এতিয়া চাই থাক তই মই যদি পাৰ্ট টাইম যিহে তিহে বিচাৰি চাই থাক আহিবি তই মোৰ ওচৰলৈ আঁতৰ একেবাৰে সঁচাকে খাই আহিছ নহয় যা সেইডাল মুখৰ গোন্ধ লৈ পেলাই মই সহ্য কৰিব নোৱাৰো সেইটো মুখৰ কি মজা মজা গোন্ধাই ভাঙি দিম মোবাইল চোবাইল ধুনীয়াকে তাক মাতিলো ব্লগ কৰিম বুলি ধুনীয়াকে ডেইলি ব্লগ কৰিম বস্তু চব দেখাম কিবা কিবি আৰু নৰ্মেল ভিডিঅ' এটা বনাম সি আহিছে চাধা খাবলৈ সাধা মানে হৈছে সৰস্বতী আধা মোৰ এতিয়া মোৰ সৰস্বতী বহি আছে সাধা মানে সৰস্বতী আধা কি ধা তোৰ মুহটো আধা তোৰ মাথাটো আঁতৰি যায় নো আঁতৰ একনৰ পৰা আঁতৰ চাধা খাইছে নহয় যা চাধা খলক কেইটা লগত যা মোৰ লগ নাই মই অকলে খাওঁ মই আজি অকলে মাৰি অকলে থাকো কোনোবাইতো শিকাইছে মানে কাৰোবাৰ পৰা শিকিছ কাৰোবাক দেখিছ কাৰোবাৰ লগতো খাইছ তো সেইখিনিৰ ওচৰত যা মোৰ ওচৰত যা আঁতৰ বা এনেকে মাৰি দিছে বে আঁতৰ
নাহিবি মোৰ ওচৰত তই মোৰ কথা কথা ভাবিছিলি তই মিছাকে কৈছ তই ধেমালি কৰিছ সেইকাৰণে মই ধেমালি কৰি হি 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 হা কৰি দিয়া বড় ডেইলি ব্লগ কৰা এটা সাধাৰ বাদ দিছন সদা টপিক শেষ ইটোৱে বেয়া কে থুবলাই থাকে তো প্ৰফেশনাল সাধা খোৱা মানে প্ৰফেশনাল সাধা খোৱা মানুহ নিচিনা যে একদম তবে সঁচাকে বহুত দিনৰ পৰা খাই আহিছ আমাৰ যে ককায়ে খাইছিলে মানে এতিয়াও খা তো ককাৰ লগত যাবি খাবলে নবলে ককাৰ লগত খালে মানে কি হৈছে হাতৰ বলে মুহাৰটো বেছি হলে বলে অকন টেষ্টটো বেছিকে আহে তো হাতটো সাধা খালে তো মুহাৰটো সিন থাকে চাও নাই এটো দেখাব নাই কি দেখাব নাই তেমাটো দেখামু তেমাটো নে দেখাম সঁচাকে তেমা লৈ সাধা খাও কি ধাও কথা তেমা সাদা তেমা হলে মই কি পকেটত ভৰাই নিবি সাদাটো বেয়া হৈ যাব না কাম সাম লাগি তকে তেমাত ভৰাই আনিছো সেফটি ইউ নো সেফটি ৰাসন যাবা হ'ব যা নাযাওঁ মই নাযাওঁ খেদিবলৈ নোৱাৰা তুমি মোক এয়া চাওক এয়া হেৰি আছে এক মোক খেদিব নোৱাৰে দেখিছেনে এয়া পুৰা এয়া হৈছে প্ৰুফ খেদিব নোৱাৰা তই মোৰ লগত বিয়া পাতিছ বিয়া পাতিনি বলে তোক মই ঘৰৰ পৰা খেদিব নোৱাৰিম লিখা আছে নেকি তই যদি বেয়া কাম কৰ মই তোক 10টা মত খেদিব পাৰো যা আইকনৰ পৰা তোক মই চাবলৈও নাই তোক মুখখন নাচামা আজিৰ পৰা নকওঁ দিয়া বাগৰ নিচাকে হেৰি দেখাই দিব নালাগে যা ভাল কামত ধৰিছে একেবাৰে সাধা খোৱা ধৰিছে মই এইটো মুখত একদম পাৰ্ট টাইম দিস ইজ পাৰ্ট টাইম নো টাইম হয় কাৰণ তই যাবি নহলে মই যাবি কোনৰ পৰা এতিয়া হয় কাৰণ তই উঠিবি এতিয়া নহলে মই উঠি যাম এতিয়া কোনৰ পৰা নহয় তোমাৰ প্ৰবলেমটো কৈ হেতু কোৱা চা সাধাৰ কিছুমান মহত্ব আছে মোৰ কথাটো শুনিলা তুমি প্লিজ সাধাৰ মহত্ব মানে একচুয়ালি কি হৈছে কবাত মই শুনিছিলো ইউটিউবৰ এটা ভিডিঅ সাধা হৈছে মানে কিবা বন্ধুত্বৰ প্ৰতীক সমন্বয়ৰ প্ৰতীক ফটোখন সন্মুখ উলিয়ালে পূজা কৰি থাকিবি কোন ইউটিউবাৰে কৈছিলে সমন্বয়ৰ প্ৰতীক তো যাই গাম উঠি কাৰণ এখন মোৰ ঘৰ তই যাই গাম উঠি মাৰিম ধৰিব লাগে মুখতে কান্দ কৰিব কি হেৰি নিচিনা তুমি নাজানা সাধা হৈছে সমন্বয়ৰ প্ৰতীক মানে সাধা ধুনীয়াকে একদম অকমান ফোন বেছিকে লৰাই ল'বা একদম ধুনীয়াকে ওলাই মুহৰ কি মুচন সেইটো দেখাব ন এটা হাতে মোবাইলটো লৈ আছে ন সমন্বয় কোন চুন বেছিকে দিলে কোন ডাকি যাব কিন্তু আতৰসনকে মোক সহ্য হোৱা নাই দুখ মানে কথাখিনি কাৰণৰ হদ দিব লাগে একদম জুখত দিব লাগে আনবান মুখে থাকিব কানৰ ওচৰলৈকে মোৰ মাথাটা বেয়া হৈ গৈছে হাহিৰ ভাবিলো কি ধুনীয়াকে ব্লগটো বনাম কিবা কিবি সববিলাক দেখাম কৰিম শেষ হ'ব হি আহিছে গোটেইখিনি সাধা খোৱা সাধা মাৰিবলে মই এনেকে সাধা নাখাও তো টেমা সমান লৈ আহিছিলি নে ভাঙিব বহুত দামী টেমা কি দামী টেমা সাধা মই দামী থাকে নেকি কিয় এটো মোৰ ৰূপৰো হ'ব পাৰে তামৰো হ'ব পাৰে প্লাষ্টিকৰ নহব পাৰে না হয় না ৰূপৰ সাধা হ'লে ঘুৰিব কি অকে ৰূপৰ সাধা মই বনাইলে মই বনাই লৈ তকি লাভ চাহ ৰূপ বনাবলে কি হয় না তুলা বেছি নহয় না এটো এসুন দে তো নাহিবি কোন বাত তুই কোনলে আপা please don't do that please don't do that please মোবাইলটো ভাঙি যাব মোৰ দিয়া মই দিয়া মোৰ অধিকাৰ আছে ইয়াত যদি এইবিলাক কাণ্ড কৰা নহয় মোৰ পাছে পাছে আহি থাকিবি আৰু মোৰ সন্মুখত আহি মুখখন এনেকে নাথাকিবি একেবাৰে মুখত হেৰি গোন্ধয়ে চাবিনে কিবা চাবিনে কি হেৰি খোৱা খাইছে থুথুৱাই থাকিব থুকুৱা মানুহৰ নিচিনা দা হৈছে থুথুৱাই থাকিব সাধা হৈছে সমন্বয়ৰ প্ৰতীক তৰচোন তোক সমন্বয়টো যাৰ লগত তই সাধা খাৱ তাৰ লগত কবি যা সমন্বয়টো এনেকে নামাৰিবা দেই তাতকে ডাঙৰ মই বয়সত গম পোৱা নাই ডাঙৰ সন্মান কৰিব লাগে ডাঙৰ কামবিলাক ভাল কাম কৰিব লাগে ফকতীয়া কাম কৰিলে এনেকুৱাই হয় ৰবা মইখিনি বেয়া হৈ গৈছে মই পেলাই আহোঁ তাৰপিছত হেৰি কৈ বেলেগ এখন বনাই খাম এতিয়া আৰু লাষ্ট মানে আৰু বহুত খং কৰিলোঁ এতিয়া মানে উঠাম বস্তুটো ওলাম আৰু মানে বাটছটো মজা চাদা কাম বনাই চাওঁ মই চাদা বনাওঁ মা আহিছে যোৱা লগোৱা কেইজন ৰ'বা চাদাকণ বনাই লওঁ তুমি খাবা না কোৱা এক চাইডে খোৱা তুমি
এক সাইডে খাবা এক সাইডে তুমি খাবা এক সাইডে মই খাম লোৱা এটা সাদা সাদা এইটো মানে কোলা কোলা সাদা মানে কোলা সাদা খাব লাগে মানে কোলা সাদা খালে ভাল বুল কি ভাল পাও ভাল লাগে কিবা এটা জানে মানে খং উঠাব পাৰি মানে কিছু মানে খং উঠালে মানে মৰম বেছি পায় মহা ইৰিটেট মানে না It's a prank It's a prank মাই মুখটা প্ৰেংক ভাঙিবলৈ ল'লে হেঁতেন সঁচাকৈ সেইডাল পালিহেঁতেন তেতিয়া মজাটো চ' সেয়াই আৰু আজি অকণমান এনেকৈ ধেমালি কৰিলোঁ আৰু ন এনেকৈ মাজে মাজে ধেমালি কৰি থাকিব লাগে ন মই কৈছিলোঁ কি ব্লগ বনাম নৰ্মেল ব্লগ প্ৰেংক এটা ব্লগেই হয় ন ইটছ পাৰ্ট অফ ব্লগ তাতে যে তই যে আৰু এটা যে কিবা এড কৰি আনিবি যে সেইটোতো মই ভাবা নাই সেইটোৱেইটো কথা এইটো হৈছে কলা বুলি কয় কিছুমানে কলা এইটো মাথাটো এনেই গৰম কৰা না দিয়া হ'ব গৰম কৰিব নালাগে ভিতৰত এতিয়া কি বনাইছে এই এতিয়া ধুনীয়াকৈ দেখাই নিব তাৰপিছত আমি ভিডিঅ'টো ক্ল'জ কৰিম নহ'লে বহুত দীঘল হৈ গ'ল অলৰেডি চাগে 15 মিনিটমান হৈ গ'ল চাগে